ৰাখিছো আপোনালোক আটাই কুশলে আছে আজি আপোনালোকলৈ এটা ৰেচিপি ভিডিও লৈ আহিছো আপোনালোকে হয়তো সকলোৱে তৰমুজ খায় নহয় নে তৰমুজ খাই বাৰু বাকলিবোৰ কি কৰে নিশ্চয় পেলাই দিয়ে আজি আপোনালোকৰ বাবে সেই তৰমুজৰ বাকলিৰে এটা হালৱা ৰেচিপি লৈ আহিছো আশা ৰাখিছো আপোনালোকে নিশ্চয় ৰেচিপিটো চাই ভাল পাব আৰু যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনহলে সাবস্ক্ৰাইব কৰি বেল আইকনটি হিট কৰি দিব লগতে আজিৰ এই ভিডিওটি চাই যদি ভাল পায় তেনহলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব আহক তেনহলে আজিৰ এই ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আমি তৰমুজৰ বাকলিৰ এই সেউজীয়া অংশটো কাটি ল'ব লাগিব যেহেতু এই সেউজীয়া অংশটো অকনমান টান হয় সেই কাৰণে সাৱধানে কাটিব আৰু কাটি লোৱা হোৱাৰ পাছত এতিয়া এইখিনি মই সৰু সৰুকৈ টুকুৰা কৰি লৈছো যেহেতু মিক্সিত পিছি লম সেই কাৰণে মই সৰু সৰুকৈ টুকুৰা কৰি লৈছো আপোনালোকে যদি মিক্সিত পিছিব নিবিচাৰে তেনেহলে ৰুকনিৰে ৰুকিও ল'ব পাৰে কিন্তু পিছি ললে বেছি ভাল হয় আৰু এইখিনি মই এটা মিক্সিৰ পটত ভৰাই লৈছো আৰু ইয়া চাওক বাকলিখিনি ভালদৰে পিছা হৈ গল একেবাৰে মিহিকৈ পিছিছো কিন্তু ইয়াত অকনো পানী দিয়া নাই আনফালে মই এখন কেৰাহী গৰম হ'বলৈ দি ইয়াত অকনমান বাটাৰ দিলো আৰু দিছো 1 চামুচ বেসনখিনি এনেকৈ ৰঙচুৱা হলৈকে ভাজি ললো তাৰ পাছত পিছি লোৱা তৰমুজৰ বাকলিখিনি ইয়াত দি দিছো বাটাৰৰ খলনি আপোনালোকে ঘিউ দিব পাৰে মই বাটাৰ দিছো বাটাৰ আছিল কাৰণে এতিয়া এইখিনি ভালদৰে ভাজি লম পানীখিনি শুকুৱালৈকে ভাজি লম আৰু ইয়া চাওক লাহে লাহে পানীখিনি শুকুৱাৰ লগতে কালাৰটো চেঞ্জ হৈছে এয়া দেখিছে পানীখিনি একেবাৰে শুকুৱাৰ লগতে বাটাৰখিনি ওপৰত বিৰিঙি উঠিছে আৰু ইয়াত মই এতিয়া সোৱাদ অনুসৰি অলপমান চেনি দি দিছো চেনিখিনি দিয়াৰ পাছত আকৌ এবাৰ এনেদৰে ভালদৰে মিক্স কৰি ভাজি লৈছো এতিয়া ইয়াত দিম অলপমান গাখীৰ প্ৰায় 5 চামুচ মান জোখৰ গাখীৰ দিছো লগতে অকনমান বাটাৰো দিছো গাখীৰ আপোনালোকে আৰু অকনমান বেছিকৈও দিব পাৰে গাখীৰখিনি দিয়াৰ পাছত মাত্ৰ এনেদৰে লৰাই শুকুৱাই পেলালে হৈ গল আৰু ইয়া চাওক লাহে লাহে এইখিনি হৈছে গয়ে আৰু এতিয়া ইয়াত মই অকনমান ইলাচি দি দিছো আপোনালোকে যদি ড্ৰাই ফ্ৰুটছ দিব বিচাৰে দিব পাৰে কিন্তু মই দিয়া নাই আৰু দেখিছে হালৱাখিনি কেৰাহীখনৰ পৰা এৰ খাবলৈ ধৰিছে তাৰ মানে এইখিনি নমাব পৰা হৈ গল এতিয়া মই এইখিনি নমাই ৰাখি দিম আৰু ইয়া চাওক তৰমুজৰ বাকলিৰ হালৱা খাবৰ বাবে সাজু হৈ গল মই গৰমে গৰমে পৰিবেশন কৰিছো আশা ৰাখিলো আজিৰ ভিডিওটি চাই আপোনালোকে নিশ্চয় ভাল পালে আৰু যদি ভাল পালে তেনহলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি দিব আকৌ আহিম আন এটি নতুন ভিডিওৰ সৈতে আজিলৈ আহোতেনে ধন্যবাদ